তো গাইজ এইটো আছিল 14 ফেব্ৰুৱাৰীৰ ঘটনা আৰু আমি জাষ্ট এটা সাধাৰণ ভ্লগ বনাম বুলি গৈছিলোঁ তাত কিন্তু এই ভ্লগ ভিডিঅ'টো কিবা বেলেগ ধৰণৰ হ'ল মানে মই ভাবিব পৰা নাছিলোঁ যে এনেকুৱা হ'ব সো ভিডিঅ'টো শেষলৈকে চাব নহ'লে একো বুজি নাপাব গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আপোনালোকে লৈ আহিছে এটা নতুন ভিডিঅ' আৰু আমি গৈ আছোঁ এটা বেলেগ জেগালৈ ৰহস্যজনক জেগালৈ মানে ভূত থকা আৰু এই জেগালৈ যাই আছোঁ আৰু আপোনালোকক দেখাম ক'ত আছে ভূত ভূত দেখাব নোৱাৰোঁ বাৰু এইবিলাক বিশ্বাস নহয় ভূত আছে বুলি তথাপি মানুহে কয়তো সেইকাৰণে চাবলৈ যাম আৰু যদি আপোনালোকে চাব খোজে একদম ভিডিঅ'টো শেষলৈকে চাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে আৰু এইখনকে লৈ যাম এইখন চিনি পাইছেনে কি বস্তু মামাৰ গাড়ী হয় মামাৰ হাতখনেই মেইন তো এইয়া আমি এইটো লৈছোঁ এই চাৰ্জাৰ লৈছোঁ এইটো পাৱাৰ বেংক তো গাইজ মানে আমি ভূত চাবলৈ বুলিয়ে নহয় অলপ পাৰ্টি নিচিনাও আছে তো আমি পাৰ্টি খাবলৈ যাম তো গাইজ আজি মানে আপোনালোকক ভূত দেখাম বুলি অনা নাই মানে আজি মানে বহুত কেইটামান বস্তু আপোনালোকক দেখাম আৰু ভিডিঅ'টো একদম শেষলৈকে চাব নহ'লে একো বুজি নাপাব তো অ'কে গাইজ ভিডিঅ' একদম শেষত লগ পাম তো আমি এতিয়া বেলেগ জেগালৈ আহিলোঁ এইখন এখন সত্ৰ হয় সত্ৰ এইখন চাওক কেনেকুৱা কি ধুনীয়া জেগা আৰু ইফালে কিবা কিবি ৰুইছে ইয়াতে থকা ককাজনে কেনে জেগাটো কেনে কমেণ্ট কৰকচোন তো আমি ইয়াতে আহিলোঁ বহুত ভাল লাগিল ককাৰ লগত লগ পালোঁ ককাক বহুত কথা পাতিলোঁ আৰু আমি ইফালে গ'লোঁ তো ইফালে ককাটোৱে কৈছিল মানে ইয়াতে ভূত চুত আহে বহুত কিবা কিবি আহে তো ইফালে ককাটোৱে ক'লে কি নাই একো নাই ইয়াতে একো নাই একো হাল্লা চাল্লা নাই ভাল লাগে থাকি তো গাইজ ইয়াতেতো ভূত আমি দেখা নাই তো এইটোও হ'ব পাৰে যে ইয়াতে সত্ৰ আছে ভগৱানৰ থান তো সেইকাৰণে ইয়াতে ভূত অহা নাই এনেকুৱা হ'ব পাৰে কিন্তু মই ঘৰত আহি পালোঁ যেতিয়া মই ঘৰত আহি পাই যেতিয়া মাথাটো বিৰাট ঘূৰাইছিল মানে মই তেতিয়া যাই পোৱাৰ পিছতে মানে বহুত মাথাটো ঘূৰাইছিল মানে যাই পোৱাৰ পিছত নহয় ভিডিঅ'টো কৰি উঠাৰ পিছত যেতিয়া আমি ভাত খালোঁ তেতিয়াৰ পৰা মানে মাথাটো ঘূৰা আৰম্ভ কৰিছিল একদম ৰাতিটো বহুত বেছি ঘূৰাইছিল মানে তাৰপিছত লাহে লাহে ৰাতিপুৱা ভাল হ'ল তো মোৰ অলপ সন্দেহ হৈছিল এইখন সত্ৰৰ কাৰণে ইয়াতে হয়তো এনেই বেয়া বস্তুৰ এটা ইমান স্থান নাই অ'কে
আৰু এইবিলাক চব শ্মশান আছিল আগতে আৰু এতিয়া শ্মশানখনেই ইফালে আছে চাব পাৰে ইয়াৰ পৰা ভূত যায় বুলি এইজন ককাই কৈছিলে এইজন ককাই কালি তো সেইকাৰণে মই চাব আহিলোঁ ক'ত ভূত কি ভূত তো এইজন ককাই ক'লে কি নাই ইয়াতে ভূত একো নাই তো এইগিলা মানুহৰ ভাৱ চিন্তা আপোনালোকে যদি ভূত বুলি মনতে ভাবি লয় তেতিয়াহ'লে সঁচাই ভূত আছে আৰু যদি নাই একো নাই বুলি ভাবে তেনেহ'লে একো নাই ঠিক আছে আমি এতিয়া ককালৈ অলপ কথা পাতিম আৰু এইজন হ'ল ককাৰ নামটো কি আছিল সুৰেন ডেকা আৰু ককাজন আমাৰ ঘৰৰে হয় আমাৰ মানে আমাৰ ককাৰ দাইদিয়া হয় আৰু ককায়ে কওঁ অঁ আমাৰ ঘৰৰে তো এতিয়া ককা কেইবছৰ হ'ল থকা এতিয়া 7 বছৰে হ'ল মোৰ 7 বছৰ হ'ল কেনে লাগে থাকি থাকিতো বঢ়িয়া লাগে মানুহ চানুহ আহি থাকে মানুহ আহে গুৱাহাটীৰ পৰাও আহে তেজপুৰৰ পৰাও আহে এনেকৈ যাত্ৰীসকল আহি থাকে আৰু মই ইয়াতে পূজাৰী হিচাপে আছোঁ আৰু এতিয়া খোলা চলা দিয়া থকাকৈ আছে খেতি খেতি কৰা হৈছে ইয়াতে খেতি কৰোঁ এই লাও চাউল ৰুইছোঁ আলু চালু ৰুইছিলোঁ এনেকৈ এতিয়া মাকে ৰুইছোঁ অলপমান পটাও ৰুইছোঁ এনেকৈ চলি আছোঁ আৰু কি ক'ম আৰু কেইজনমান আছিল ইয়াতে আগতে এজন আছিল আপোনাৰ লজৰাৰ তেওঁ সেই কিবা এটা অসুখৰ কাৰণে ঘৰত গুচি গ'ল এতিয়া আৰু চলিব নোৱাৰা অৱস্থাটো আছেই তেওঁ এতিয়া আহিব নোৱাৰে আকৌ ভাল হ'লে আহিব ভাল হ'লেও নাহিব আমাৰ সমাজে অহা বাধা কৰিছে তেওঁ কাৰণ অসুখটো অলপ বেলেগ ধৰণতো সেইকাৰণে অহা অলপ বাধা কৰিছে এনেকৈ এতিয়া মই অকলশৰীয়াকৈ থাকোঁ আৰু কোনো আৰু লগ যোগ নাই আৰু মোৰ ভাত চাত খোৱা লোৱা হ'লা হ'ল দে এতিয়া কি ক'ম দে এয়া ককা লগ পালে আপোনালোকে দেখিলে আৰু আমাৰ মাজত আছে বিশিষ্ট ইউটিউবাৰ অসমৰ জনপ্ৰিয় জনপ্ৰিয় আপুনি কিবা ক'ব নেকি কি ক'ম আজি আহিলোঁ এনেই ভাল লাগিল ময়ো বৰ্তমান ভিডিঅ' কৰি আছোঁ তো এদিন আহিম ভালদৰে কথা পাতিম ককাৰ লগত তো ইয়াৰ ভিডিঅ' চাব লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ইমানেই তোমাৰ চেনেলটোৰ নাম কি আছিল নাম SD Life and Vlog ভাইটি মানে দাদা হ'ব মোৰ দাদা হ'ব এইবিলাক চব নিজৰে আমাৰ মানুহ ইমান সত্ৰখন আমাৰে বুলি ক'ব পাৰি আমাৰ পৰা অলপ দূৰ হ'ব ধৰক 10 কিলোমিটাৰ 10 কিলোমিটাৰ হ'ব 1-2 কিলোমিটাৰমান হ'ব আৰু তো আহিলে চাব পাৰে ইফালে ধুনীয়া জেগা আপোনালোকে দেখা পালে সত্ৰখন ভালদৰে এতিয়া মানে ককাই কিবা এটা কৈ আছে কি কৈ আছে ভালকৈ শুনি লওঁ কি কৈছে ককা এতিয়া স্থাপন হৈছে এতিয়া চলটো নাজানো এতিয়া 7 বছৰ হৈছে আমি পিছে যাই থাকোঁ আৰু
গাইছ আমি এতিয়া শ্মশানখনৰ ওচৰলৈ গৈ আছোঁ কিনো ভূত ইমান একেবাৰে ভূত কি বস্তু হয়নে নাই এই বাঁহৰ চুপ যে দেখিছেনে অ'কে গাইছ ইয়াতে মোৰ অলপ কওঁতে ভুল হ'ল এই বাঁহৰ চুপখিনি তাৰ সিফালৰখিনিহে শ্মশান আছিল মই বাঁহৰ চুপখিনি দেখাইছোঁ আপোনালোকক তো এইখিনি চাই ল'ব আৰু ইয়াৰ পিছৰ পৰাই মোৰ মাথা ঘূৰণি আৰম্ভ হৈছিল কিয় বা হৈছিল মই নাজানো কিন্তু ইয়াৰ পিছৰ পৰাই হৈছিল তো এতিয়া ইয়াতে মই বিশ্বাস কৰিবলৈ অলপ মানে বাধ্যত পৰিব লগা হৈছে আৰু এইখিনিয়ে হাই গাইছ সকলোকে স্বাগতম জনাইছোঁ আকৌ এবাৰ মোৰ চেনেললৈ আৰু কালি যিটো ভ্লগ আছিল মোৰ ভয়ানক কথা এটা হ'ল ৰাতি মানে ভ্লগটো কৰি অহাৰ পিছত 6টামান বজাৰ পৰা মোৰ মানে বহুত মাথাটো ঘূৰাইছিল আৰু ৰাতিটো ঘূৰাই আছিল ৰাতিপুৱা অলপ ভাল পালোঁ ধৰ কালি আছিল 14 ফেব্ৰুৱাৰী আৰু আজি হ'ল 15 ফেব্ৰুৱাৰী আজি অলপমান ভাল পাইছোঁ এতিয়া মোৰতো কি হৈছিল নাজানো হয়তো হ'ব পাৰে ভূত চুত থাকিব পাৰে সঁচাই তেনেকুৱাই আৰু কথাটো কালিৰ ব্লগটো শেষ নহ'ল আৰু আজি ব্লগটো ইমানতে শেষ কৰিলোঁ ধন্যবাদ